প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্যে কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। ব্ৰজৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্যে কি কোৱা? মই ক'লো, ব্ৰজ তোমাৰ শক্তিশালী উদান্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে যৌন গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লো, তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হবা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিফলতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, ব্ৰজই দিলে মোক উদান্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। ব্ৰজৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।